हेलो गाइस सालिम्स ब्लॉग यूट्यूब चैनल आप लोग स्वागतम जनाइसे आइसे एटा नतुन वीडियो लै और इतना पार्टी हो रही है हमारे घर पे पार्टी चल रहा है और मैं बना रही हूँ और ये चुप चुप के देख रही है। मैंने जोगार कोड दिया है। कुछ भी नहीं किया है, झूठ मत बोला झूठ। अरे वीडियो है, झूठ बोल दो। कौन है ये लोग, कहाँ से आते हैं? नहीं झूठ बोल रहा है। ये खाने के लिए आए हैं मेहमान बन के आज। तो आज मैं बना रही हूँ हंसिनी। ये है हाव का मांखो। या देखो पानी पानी बहुत हो गया है लेकिन अभी शुरू किया है मतलब इसलिए पानी पानी हो रहा है। आलू चालू দি দিলো পুৰা ধুনীয়াকৈ মেৰিনেট কৰি মাত্ৰ মই 1 মিনিটমান ৰাখিছিলোঁ। मगर क्यों? গাহৰি বাই দ্য ৱে এইটো মই মানে ভিডিঅ'ত নেদেখাওঁ বাট আজি দেখাই দিলোঁ আৰু এইটো আমাৰ পোলাও হ'ব। পোলাওৰ কাৰণে পুৰা ধুনীয়াকৈ এইটো আৰু এইফালে ফ্ৰাইড পেটেটো হ'ব পাৰে আৰু এইফালে বাচন চাচন ধুই আছে আৰু ধুনীয়াকৈ চব কৰি লওঁ। বেছি হৈ গ'ল কিয় অহা आलू भजा এয়া ধুনীয়া চাই এয়া মছলা চছলা পিছে ৰেডি কৰি থৈ দিছোঁ আৰু ধুনীয়া থৈ দিয়া নাই থৈ দিছে আৰু তো ধুনীয়াকৈ বনাম আৰু আজি ফিল্ম চাম আৰু পূৰা একদম ধামাকা কৰিম কাৰণ আজি আমাৰ বেবীৰ 3 মাহ কমপ্লিট হ'ল সেইটো কাৰণে আমি যে পুৰা পাৰ্টি কৰিম। এইফালে আলহী আহিছে। নমস্কাৰ নমস্কাৰ দি দিয়া এবাৰ। নাই নাই সেনেকৈ নহয় ভালকৈ নমস্কাৰ দি দিয়া। नमस्कार। अभी मजा आएगा ना भिड़ो। আৰু নিমখ মই নমস্কাৰ দিম। নমস্কাৰ নমস্কাৰ নমস্কাৰ। তো আজি কি পাৰ্টি আছে আমাৰ ঘৰত। আখিনি মই দি দিছো গাইস। এই আলু দুটামান দিছো। ये क्या लेवल फाल रहा है रे। हाँ दिया और तुमने क्या दिया है गाहरी गाहरी मैंने कुकुर दिया है कुकुर। ননসেন্স। वीडियो खराब कर दिया। আমাৰ এই চিনেমা হলটোৰ আজি এতিয়া চিনেমা চাম আমি বহি পিনে আৰু ঠাণ্ডা ঠাণ্ডা নানিলা পুৰা ঠাণ্ডা ঠাণ্ডাতে পুৰা ধামাকা কৰিব লাগিব পুৰা একদম চিপছ চিপছ পুৰা খাম ধুনীয়া বস্তু লৈ আনি থৈ দিছোঁ আৰু এইফালে আমাৰ ধুনু ধুনু। তো গাইছ এয়া আমাৰ মাংস জ্বলি গ'ল তো পাৰ্টি কেঞ্চেল। তোমালোকে অলপ ঠাণ্ডা নাই খাবা লাগবো জ্বলি গেছি খাবা লাগবো হলিও এ নাখাবি খাবা লাগবো तो जोक मारा रे ये हंस रे हलकट हंस। জ্বলি গেছি মাংস বঢ়িয়াকৈ তেল হাঁহৰ মাংসত কিনা হাঁহৰ মাংসত থতলৈকে নকবি ৰিটেক একশ্যন একশ্যন কিনা হাঁহৰ মই পাৰি গিলো once more once। একশ্যন কিনা হাঁহৰ থতলৈকে মঙহ इस डायलॉग को अरे पानी की इस नमक डायलॉग ना। को कोवा वाला ना इस बेसेरी तो एक्शन बस बड़ा वाला আমার ধুনু মাছা করে ছি কিনা और উঠলৈকে মাংস खत्म। আমা কি কথা বলতিছে কাল লগত বা ক্যামেরা ছেড়ে কে नहीं जला है ক্যামেরা ছেড়ে কে আমার গুনলে আছে পার্টি করি মারি পার্টি গাইস ফাইনালি বয়েল গাহৰি বহাই দিলো আৰু মছলা ধুনীয়াকৈ দি দিলো আৰু এইখিনি মছলা হাৱত বেছি হ'ব অকণমান কমাই দিম। এটা ৰান্ধনি আহিছে ক'ৰবাৰ পৰা উৰি উৰি আহি কিনে এটা লেভেল দিছে কি বকি থকা কি रामू रांधनी ৰামু ৰান্ধনি কি তেল দিয়া নাই কিবা নাই মই বনাই আছো মোৰ ষ্টাইলত বনাম না তুমি যে এটা বুকি সাজি आलू क्या दिया आलू না তুমি বনাবা ভাল লাগিছিল মই তোমাতকে বেছি ভাল বনাব জানো। কথা কৈছি মতকে ভাল লাগে। তো গাইজ আমাৰ টানবিও খাব যে সেইটো কাৰণে মই ইয়াতে জ্বালা দিয়া নাই বৰ্তমান আৰু এই সুধি আছে কেইটা জ্বালা দিম মই কৈছোঁ কি জ্বালাটো জ্বালা আছে নে নাই তাৰ কৈছে জ্বালা নাই 20টামান দিম নেকি কৈছোঁ তো 20টামান দিয়া যদি দি তই কটি পুৰাকৈ দিম। গাইজ আজি মই ৰান্ধনি আৰু ইয়াতে চাকনা মানুহ আৰু ৰান্ধিছো এইবাৰটো কেমেৰা সাক্ষী আছে কেমেৰা সাক্ষী নাই বিচাৰ क्रेडिट लेके जाता है रे ये खा के देखो पार्टी तो बंदी है समोसा आनছো 1 मिनिट নহতে খানা খতম। क्या बोला तूने? ল'ৰা ফিল্ম চাই খাম বুলি আনিছিলো। ফিল্মে আৰম্ভ নাই ইফালে ব্লেংক ও ইয়া ডাউনলোড হৈ আছে ভগৱান খতম। हे रहा नहीं जाता तड़प ही ऐसी है ना। যাক আৰু 1 কিলো লৈ আহ আমি একচুয়ালি আমি ভেজ মানুহ খানে পিনে কাৰণে হলত নাচালো কি হ'ল ঘৰতে হল বনাই লৈছো আৰু ধুনীয়াকৈ এতিয়া ডাংকি চাইছো ডাংকি কি কৈছা প্লেট খান দেখাই দিব দিছো। দেখাই দিছো ৰবা এয়া মাংস 2 প্লেট এই প্ৰথম প্লেট খতম এই চাপা এই সেকেন্ড প্লেট আৰু ফিল্ম আৰম্ভ হৈছে এতিয়া
बुढ़ापे में फिर नहीं लेना पिछवाड़े में मुझे क्यों क्या बढ़िया था দে খবৰটো দেখো कर दिया तूने দে সবে ऐसा সবে ऐसा मैं खाना है क्या बोलती मौसी 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 ফিল্ম চাই ল'লোঁ আৰু মজা লাগিল ফিল্মখন চাই ডাংকি চালোঁ আৰু ইফালে আমাৰ ভাতে হোৱা নাছিল মাংস চাংসবোৰ ৰেডি কৰি থৈছিলোঁ কিন্তু ভাত ৰেডি কৰা নাছিলোঁ এতিয়া সেইকাৰণে পোলাও খাম আজি বনি আছে 11টা বাজিল এতিয়া দেৰি হৈ গ'ল আজি এতিয়া এইটো প্ৰেছাৰটো কেতিয়া চিটি বাজিলে মই ধুনীয়াকৈ মাংস চাংস ৰেডি কৰি থৈ দিছোঁ আৰু ইফালে ইয়াতে পূৰা ৱেটিং কৰি আছে ভোক লাগছে টোপনিও লাগছে আৰু চিনেমা চাবি না খাই উঠি কিনে বোলে আৰু এখন যাব চালাৰ খান আৰু চিনেমা আৰু চিনেমা চাব বোলে আই আহোঁ কি পাগলা আহিছে ৰাতিপুৱা কি শ্বুটিং কৰিব ইচ্ছা নাই নেকি কি কৰিছা তই তুমি वाह क्या एक्टिंग कर रहा है তো খানা ৰেডি কিন্তু এতিয়ালৈকে এটাও চলি অহা নাই আমাৰ ঐ চলি হাত ভাত হৈছে আনা 12টা বাজিল এতিয়ালৈকে ভাত খাওঁ নাই খানা যোগাৰ কৰিছে এই বনাইছোঁ মই আৰু বিলে আছে এই মই বিলাইছোঁ আৰু বিলে আছে এই আৰু খাব হেঁতে তো মানে কি হ'ব কমপ্লেইন কোনো ফালৰ পৰা হ'ব নোৱাৰে কাৰণ তো খাৰাপ মাত বল না বয়ফ্ৰেণ্ডৰ কাৰণে এনেকৈ ৰখা নাছিলোঁ এই পেচাটো ঢাকনাখন খুলিবৰ কাৰণে এনেকৈ ৰখি আছোঁ দিনটো কেনে নেই ৰখা नहीं ये तो कॉपी के थे अलग ही कॉपी करता है मेरे साथ খাবৰ কাৰণে মানুহ আহি গ'ল কিন্তু ভাতৰ ঢাকনা খোলা নাই এয়া বহিছে এতিয়া চবে ভাত খাবৰ কাৰণে এয়া ভাত খাই আছে সুৰা কাহি আৰু বাতি মাংস ভাত ক'ত ইমান চাফাকৈ আহিছি পেটটো সেইকাৰণে এনেকৈ হৈছে ইমান চাফাকৈ খুলি বোলে ফাইনেলি ৰাতি 12টা বজাত 12টা বাজিব আৰু নাই পাৰ্টিটো 12টা বাজবই ना पार्टी बुलसी का सुनो ना हर रोज शाम को खाते हैं आज रात को खा लिया तो क्या प्रॉब्लम है हाइसा ना कंचाई रुनु ये बात बुरा लगा मुझे অনিৰান ভাত খাই কিনে মানে ইমান ইন্তজাৰ কৰিলো এই বোলে আগতে বোলে বয়ফ্ৰেণ্ডৰ কাৰণে ইন্তজাৰ কৰা নাছিল বোলে कांदी ऐसा गरुआ खोले जा जल्दी पेट में भूख लागे लो ভাল হ'লে আমিয়ে খাব লাগিব भागोली अभी भागोली की प्रॉब्लम ओवा खुली गल फाइनली की प्रॉब्लम नो प्रॉब्लम नो प्रॉब्लम माय नेम इज सोरला অবিনাশ শইকীয়া কার নাম দিছে দিস ইজ অবিনাশ শইকীয়া শুক্রধর মই বনাইছো সবকে সুধি আছো কেনেকুৱা হৈছে দাদা কেনে হৈছে ৰান্ধনী অন্তৰত দুখ নিদিওঁ ধুনীয়া হৈছে অ ন সঁচাকে ক'ব লাগে ভুলটো যাতে শুধৰাব পাৰো নেক্সট বাৰ প্ৰতিযোগিতাত যাতে ভাগ লওঁতে ভাল হয় তোমাৰ মতে দি আমি গমে পোৱা নাই তোমাৰ মতে দি ভাল হৈছে ভাল হৈছে वो तो बोलेगा भाई ही ना जी। अपने बीवी ने জালার গন্ধ তুমি খাওয়াই নাই অ কেঁচা জ্বলা কাটি দিছে সঁচা ফাটি গ'ল খুন্দা খাই কিনে পুৰা তেজ ফাইনেলি নিজে বনাইছোঁ আৰু নিজে কমিতে কেনেকুৱা লাগিছে খাই কিনে অকলে খাই আছোঁ ये गलत बात है संजना ये तो तत्तीरा নাই ভালে হৈছে ঠিকে আছে আহি যা আমি এতিয়া লেডিজ পাৰ্টি খাই আছোঁ তো খাই চাই লওঁ আমাৰ পাৰ্টি এনেকুৱাই আমি মানে ক'তো বাহিৰত নাযাওঁ আমি ঘৰতে এনেকৈ পাৰ্টি চাৰ্টি কৰি থাকোঁ মাজে মাজে যিহেতু শ্বুটিং টুটিং কৰিয়ে থাকোঁ সেইকাৰণে আমাৰ মানে বাহিৰত যাব লগা মানুহ লগ পাব লগা নাছিল যাওঁ এনে কৈ আছোঁ মাজে মাজে যাওঁ তো এই আৰু
বঢ়িয়াকৈ হাঁহৰ মাংস আৰু পোলাও খাই লওঁ।